কিমান এখন ঘৰ সংসাৰ কৰিম বুলি আহিছে তই যদি সদায় এনেকুৱা ঘৰ তোৰ ল'ৰা ছোৱালীকেইটালৈ বেয়া নালাগে হে এনেকুৱা নকৰিবি আকৌ তাই গোটেই জীৱনটোৰ কাৰণে তোৰ ওচৰলৈ আহিছে তই বুজি পাবি অলপমান পাইছোঁ অঁ দেই আজিৰ পৰা এনেকুৱা নকৰিবি তাই গোটেই জীৱনটো তোৰ লগতে খটাব তেতিয়াহে তহঁতৰ সুশান্তি হ'ব এনেকৈ থাকিলে সদায় শান্তি নহ'ব নহয় তহঁতৰ দে মেমেয়া তই অলপ বুজি পাবি দেই আজিৰ পৰা তেনেকৈ নাখাবি আৰু হ'ব মই একেবাৰে পেলাই দিয়ক হেৰি আমি মিলাই দিছে ৰঙিল বমাক চাহ কণ খুৱাই যাওঁ বমা ব'ল চাহ